হেল্ল' ভিউৱাৰ্ছ, আজি বনাব লৈছোঁ কঁঠালৰ এটা নতুন জুতি। এয়া কঁঠাল লৈছোঁ, এটা কোমলীয়া কঁঠাল। লাহৰ নাৰায়ণ দাহঁতে দি দিছিলে, তেওঁলোকৰ ঘৰৰ বাৰীতে লাগি আছে কঁঠাল। অকণমান তেল সানি লৈছোঁ, চুৰিখনতো অকণমান তেল লগাই লৈছোঁ। এতিয়া কাটিছোঁ বৰ সাৱধানেৰে কাটিছোঁ, সৰু সৰু কৰিছোঁ। কিছু সৰু সৰুকৈ কাটিছোঁ। এটা ওপৰৰ ডাঠ বাকল অংশটো কাটি লৈছোঁ, বৰ সাৱধানেৰে কৰিছোঁ। এইদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। কোমলীয়া কঁঠাল, মাজত থকা দিলডাল মই পেলাই দিয়া নাই, কোমল হৈ আছে কাৰণে। ঠিক এনেদৰে টুকুৰা কৰিছোঁ। এইদৰে সৰু সৰুকৈ কাটিছোঁ টুকুৰা কৰি। এয়া কটা হৈ গ'ল, ভালকৈ ধুই লৈছোঁ। এতিয়া লৈছোঁ পিঁয়াজ, 4টা পিঁয়াজৰ পৰিমাণ অকণমান বেছিয়ে লৈছোঁ, আৰু লগতে মিডিয়াম আকাৰৰ এটা বিলাহী লৈছোঁ। আদা নহৰু বটা লৈছোঁ প্ৰায় 1.5 চামুচ। এতিয়া পিঁয়াজখিনি কাটি লৈছোঁ এনেদৰে মিহি মিহিকৈ। পিঁয়াজৰ পৰিমাণটো অলপ বেছিয়ে লৈছোঁ। এতিয়া পিঁয়াজখিনি কাটি লৈছোঁ এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। পিঁয়াজৰ পৰিমাণটো অলপ বেছিয়ে লৈছোঁ। ঠিক একেদৰে বিলাহীটো দীঘলকৈ কাটি লৈছোঁ। এনেকুৱাকৈ কাটি লৈছোঁ দীঘলকৈ। এয়া বিলাহীটো দীঘলকৈ কাটি বাতি এটাত আমি ৰাখি থলোঁ। এতিয়া কেৰাহী এখনত সৰিয়হ তেল গৰম হ'বলৈ দিলোঁ। ডাঙৰ চামুচেৰে প্ৰায় 2 চামুচমান হ'ব। এয়া তেলখিনি গৰম হৈ গৈছে, লগে লগে আমি গেছৰ চুইচটো বন্ধ কৰি দিছোঁ আৰু ঠাণ্ডা হ'বলৈ এৰি দিলোঁ। এতিয়া পাত্ৰ এটাত কাটি ৰখা পিঁয়াজখিনি দিছোঁ, কিছু মোহাৰি দিছোঁ পিঁয়াজবোৰ। এতিয়া দিছোঁ আদা নহৰু বটা প্ৰায় 1.5 চামুচ, কাশ্মীৰী জলকীয়া গুড়ি দিছোঁ 1 চামুচ, জিৰা গুড়ি দিছোঁ 1 চামুচ, ধনিয়া গুড়ি দিছোঁ 1 চামুচ, চিকেন মছলা দিছোঁ আধা চামুচ, গৰম মছলা দিছোঁ আধা চামুচ, হালধি গুড়ি দিছোঁ 1 চামুচৰ অকণমান কম, সোৱাদ অনুযায়ী নিমখ দিলোঁ। আৰু এতিয়া আমি দি দিছোঁ গৰম কৰি ৰখা তেল। লগতে দিছোঁ সৰু চামুচেৰে 1 চামুচ চেনি। ভালকৈ মোহাৰি দিছোঁ, সকলোখিনি মিলাই দিছোঁ সুন্দৰকৈ, সকলোখিনি ভালকৈ হাতেৰে মোহাৰি দিছোঁ। এতিয়া দিছোঁ কুটি ৰখা কঁঠাল, পুনৰ মিলাই দিছোঁ কঁঠালৰ সৈতে সকলো মছলা, পিঁয়াজ, আদা নহৰু বটা আদি সকলো উপকৰণ ভালদৰে মিলাই দিছোঁ। এতিয়া এটা কুকাৰত সকলোখিনি উপকৰণ দি দিলোঁ। কৰচ এখনেৰে মই অলপ অলপকৈ দি দিছোঁ, লৰাই দিছোঁ। মছলাৰ পাত্ৰটোতে 1 কাপ পানী লৈছোঁ, ভালকৈ মিহলি কৰি পানী 1 কাপ আমি কুকাৰত দি দিলোঁ। এতিয়া দিছোঁ কাটি ৰখা বিলাহীটো, লৰাই দিছোঁ অলপমান। গেছৰ চুইচটো এতিয়াও দিয়া নাই। কুকাৰত ঢাকনখন বন্ধ কৰি দিছোঁ আৰু গেছৰ চুইচটো অন কৰি ল' টু মিডিয়াম ফ্লেমত 3ৰ পৰা 4টা হুইচেল আহাকলে আমি অপেক্ষা কৰিলোঁ। এয়া হুইচেল আহিছে, এই 2টা হৈছে। 3টা হুইচেল অহাৰ পিছত গেছৰ চুইচটো বন্ধ কৰি দিছোঁ আৰু কুকাৰটো ঠাণ্ডা হ'বলৈ এৰি দিলোঁ। এতিয়া কুকাৰটো ঠাণ্ডা হোৱাত আমি ঢাকনিখন খুলিছোঁ আৰু এয়া কঁঠালৰ ৰেচিপিটো কুকাৰৰ ভিতৰতে ৰেডি হৈ গ'ল। আৰু একো কৰিব নালাগে, এয়া কঁঠালৰ ৰেচিপি ৰেডি হৈ গ'ল। সুন্দৰ স্মেল এটা আহিছে, কালাৰটো খুব ধুনীয়া হৈছে। সুন্দৰ স্মেল এটা আহিছে, কালাৰ বৰ ধুনীয়া হৈছে। এয়া কঁঠালৰ টুকুৰাবোৰ সম্পূৰ্ণ সিদ্ধ হৈ গৈছে। দেখিবলৈ বৰ লোভনীয় হৈছে। এতিয়া পৰিৱেশন কৰি খোৱাৰ সময়। এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবলৈ আমাৰ চেনেলৰ সৈতে সংযোগ থাকিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।